যেতিয়া মানুহৰ গাবোৰ ভাল নাথাকে নহয় তেতিয়া খাবলৈও মন নাযায় একো কৰিবলৈও মন নাযায় নহয় জানো ঠিক তেনেকুৱাই হৈ আছিলে অকণমান গাটো ভাল পোৱাৰ পিছতে আজি বনালোঁ দুপৰীয়া কচুৰে মাছ আপোনালোকে খাই ভাল পায়নে জনাবচোন কচুখিনি ভালদৰে বইল কৰি লৈছোঁ দেই এক চিটি মাৰি মই প্ৰেছাৰ কুকাৰত বইল কৰি লৈছোঁ আনপিনে মাছখিনি ভাজি লৈছোঁ তাৰপিছত কাঁহীত অকণমান তেল থাকিয়ে গৈছিলে ক'লা জাই দিছোঁ ইপিনে দুটা জলকীয়া এটা পিঁয়াজ কাটি ভালদৰে ভাজিছোঁ তাৰপিছত এটা বিলাহী কাটি পিনি দি দিলোঁ সেইখিনিও ভালদৰে ভাজি লৈছোঁ কচুৰে মাছ খাই আপোনালোকে ভাল পায়নে জনাবচোন ইপিনে 1 চামুচ নিমখ দিছোঁ মই কিন্তু সাংঘাতিকভাৱে ভাল পাওঁ দেই আদা নহৰু অকণমান পেষ্ট কৰি দি দিছোঁ এয়া কচুৰে মাছখন যে গৰমে গৰমে ইমানেই সোৱাদ লাগে নহয় কি যে ক'ব বইল কৰি থোৱা 3 পিচ আলু এনেকৈ মই ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম সকলোৱে ধুনীয়াকৈ বনাই নহয় জানো মই কেনেকৈ বনাইছোঁ সেইটোহে দেখাইছোঁ অকণমান পানী দি পিনি ইয়াতে মই 1 চামুচ হালধি গুড়ি দিলোঁ হালধি গুড়ি দি পিনি অকণমান ৰঙচুৱাকৈ ভাজা হোৱাৰ পিছতে ইয়াতে মই বইল কৰি থোৱা কচুখিনি দি দিলোঁ তাৰপিছত আৰু বেলেগ কৰিবলগীয়া নাই অকণমান লৰাই চৰাই গৰম পানী দিলোঁ উতলিব দিলোঁ যেনে দেখিছেই নহয় ইমান ধুনীয়াকৈ উতলি আহিছে তাৰপিছত ভাজি থোৱা মাছখিনি দিলোঁ আৰু জলকীয়া দুটা বেছিকৈ খালে দি দিব মই জলকীয়া দুটা আৰু দি দিছোঁ এইপিনে মাছখিনি দি দিছোঁ তাৰপিছত আৰু কি যে ক'ম আৰু ৰেডি হৈ গ'ল দেই আমাৰ কচুৰে মাছৰ আঞ্জাখন কক বকাই উতলিছে আৰু যেতিয়া অকণমান শুহি গৈছে দেখিছে নহয় বহুত ভাল লাগে কচুৰে মাছ খাই পিনে ন আপোনালোকতো খাই নিশ্চয় ভিডিঅ'বোৰ পায়েই থাকোঁ এয়া মোৰ ৰেডি হৈ গ'ল তেন্তে অকণমানো দেৰি নকৰি দুপৰীয়া ভাতখিনি খাই লওঁ দেই কেনেকুৱা হ'ল জনাবলৈ পাহৰি নাথাকিব ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ এতিয়া ভাত খোৱাহে কথা আপোনালোকে ভাত আজি কিহেৰে খালে সেইটোও জনাবলৈও নাপাহৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ সকলোৱে ভাল থাকিব সুস্থ থাকিব লগ পাই আছোঁ আন এটা ভিডিঅ'ৰ সৈতে বাই বাই